Hello students, welcome to Competition Care. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ হিষ্ট্ৰী পাৰ্টৰ চেপ্টাৰ 2 ৰাইজ অফ গান্ধী ইন ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থানৰ কিছুমান প্ৰবেবল MCQs যি তোমালোকৰ এক্সামত আহি গৈছে বা অহাৰ সম্ভাৱনা আছে ঠিক আছে তো প্ৰথম কোৱেশ্চনটো আমি চাও When did Mahatma Gandhi return to India from South Africa? এতিয়া আমি সকলোৱে জানো মহাত্মা গান্ধীয়ে আইন পঢ়িবলৈ মানে ল পঢ়িবলৈ সাউথ আফ্ৰিকালৈ গৈছিল তো কোৱেশ্চনত সোধা আছে সাউথ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ভাৰতলৈ কেতিয়া উভতি আহিছিল এতিয়া সনগিটা আমি অপচনগিটা চাও A 1913 1913 B 1915 1915 C 1917 1917 আৰু D 1919 1919 এতিয়া শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যোনটো B 1915 চনত ভাৰতলৈ মহাত্মা গান্ধী উভতি আহিছিল ঠিক আছে নেক্সট কোৱেশ্চন What was the main principle of সত্যাগ্ৰহৰ মূল নীতি কি আছিল এতিয়া আমি সকলোৱে জানো যে মহাত্মা গান্ধীয়ে মেইনলি তেওঁ সত্য আৰু অহিংসাৰ নীতিত আন্দোলনসমূহ মুভমেন্টসমূহ কৰিছিল তো তেওঁ সত্যাগ্ৰহও এটা আন্দোলনে আছিল তো অপচন কিটা আমি চাও A ভায়োলেন্স বা হিংসা ট্ৰুথ এণ্ড নন ভায়োলেন্স সত্য আৰু অহিংসা C war বা যুদ্ধ আৰু D ফোৰ্স বা শক্তি এতিয়া শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যোনটো B ট্ৰুথ এণ্ড নন ভায়োলেন্স ঠিক আছে মহাত্মা গান্ধীৰ সত্যাগ্ৰহ হওক বা অন্য যিকোনো আন্দোলনৰ মূল নীতি আছিল প্ৰিন্সিপল আছিল কি ট্ৰুথ এণ্ড নন ভায়োলেন্স যি সত্য আৰু অহিংসা এটা নেক্সট কোৱেশ্চনটো আমি চাও In which year was the Rowlatt Act passed? Rowlatt আইন কোন চনত গৃহীত কৰা হৈছিল এতিয়া আমি ৰাওলাট আইনৰ কথা সকলোৱে জানো এতিয়া অপচন কিটা আমি চাও A 1917 1917 B 1918 1918 C 1919 1919 আৰু D 1920 1920 এতিয়া ৰাওলাট এক্টৰ কেতিয়া পাস কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হৈছে C 1919 মানে 1919 চনত স্যাৰ সিডনী ৰাওলাটৰ নেতৃত্বত ৰাওলাট এক্ট পাস কৰা হৈছিল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাও What did the Jallianwala Bagh massacre take place? এতিয়া জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল এটা নিৰ্মম হত্যাকাণ্ড আমি জানো সকলোৱে সেই হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল তাকে ইয়াতে কোৱেশ্চন কৰা হৈছে অপচন কিটা চাও A 6 এপ্ৰিল 1919 B 13 এপ্ৰিল 1919 C 15 আগষ্ট 1919 আৰু D 26 জানুৱাৰী 1920 এটা শুদ্ধ উত্তৰটো আমি সকলোৱে জানো 1919 চন বুলি সকলোৱে জানো যোনটো বি হয় 13 এপ্ৰিল 1919ত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল ঠিক আছে এটা নেক্সট কোৱেশ্চন Who ordered the firing at Jallianwala Bagh? এতিয়া জালিয়ানৱালা বাগত কোনো নিৰ্দেশ নিদিয়াকৈ কি কৰা হৈছিল ফায়াৰিং কৰা হৈছিল মানুহবিলাকে তাত গেদাৰিং হওঁতে তাত গুট খাওঁতে গম পোৱা নাছিলে যে তাতে ফায়াৰিং কৰা হ'ব বা গুলি চালনা কৰা হ'ব সেইকাৰণে কোৱেশ্চনটো সুধিছে জালিয়ানৱালা বাগত গুলি চালনাৰ নিৰ্দেশ কোনে দিছিল অপচন কিটা চাও A লৰ্ড কাৰ্জন B জেনেৰেল ডায়াৰ C লৰ্ড আৰউইন আৰু D লৰ্ড মাউণ্টবেটেন সকলোৰে উত্তৰটো গমে পাও B জেনেৰেল ডায়াৰ ঠিক আছে জেনেৰেল ডায়াৰৰ নিৰ্দেশ মমে সেই নিৰ্মম হত্যাকাণ্ডটো সম্পন্ন হৈছিল তাতে সকলো মানুহক বিনা বিচাৰে গুলি চালনা কৰা হৈছিল যাত বহুত লোক নিহত হৈছিল আৰু বহুতো আহত হৈছিল ঠিক আছে তে নেক্সট কোৱেশ্চনটো আমি চাও when was the non cooperation movement launched তে অসহযোগ আন্দোলন বুলি আমি যাক কওঁ নন কপাৰেশন মুভমেন্ট কেতিয়া আৰম্ভ হৈছিল নন কপাৰেশন মুভমেন্ট বা অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল এটা অপচন কিটা আছে A 1919 1919 চনত B 1920 1920 চনত C 1922 1922 চনত আৰু D 1930 1930 চনত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো B 1920 মানে 1920 চনত অসহযোগ আন্দোলন বা যোনটো আমি নন কপাৰেশন মুভমেন্ট বুলি কওঁ হেতু আৰম্ভ হৈছিল ঠিক আছে That's all for today. Thank you everyone. আজিলে ইমানে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ